নমস্কাৰ। 7 মে গেগেৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ 127 সংখ্যক দিন, অধিবৰ্ষত 128তম দিন। বছৰ শেষ হ'বলৈ আৰু 238 দিন বাকী। অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভস্মীভূত হৈ 2005 চনত আজি দিনটোতেই 1849 চনৰ আজিৰ দিনটোত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ জন বেখুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় নেটিভ ব্ৰাউন স্কুল। পিছলৈ এইখনেই হৈ গৈ ব্ৰাউন স্কুল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয় 1861 চনৰ আজিৰ দিনটোত। 1868 চনৰ আজিৰ দিনটোতেই ব্লাডিস্লাভ ষ্টেনিস্লাভ ৰেমণ্ডৰ জন্ম হয়। দ্য প্ৰিজেণ্ট নামৰ উপন্যাসৰ বাবে তেওঁ 1924 চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল। 1892 চনৰ আজিৰ দিনটোতে জুগলুভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্চেল টিটোৰ জন্ম হয়। 1812 চনৰ আজিৰ দিনটোত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ আজিৰ দিনটোত 1832 চনত গ্ৰীচ সাম্ৰাজ্যই স্বাধীন সাম্ৰাজ্যত পৰিণত হয়। জৰ্জ স্মিথ আধুনিক কেমেৰা নিৰ্মাণ কৰি 1889 চনৰ আজিৰ দিনটোতেই এই কেমেৰাটো বৰ্তমান কোডাক নামে জনতাত।